হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৰে ঘৰতে কুশলে আছে আৰু ফেমিলিৰ লগতে সময় কটাইছে। আজি মই ঘৰতে সহজতে পোৱা ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে খায়, কিন্তু যিসকলে নাই খোৱা এবাৰ এনেদৰে খাই চাবচোন। কচু ভাজিখন সঁচাকৈ ভাল পাব খাই। বলকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া লৈছোঁ ক'লা কচুখিনি আৰু ইয়াৰে আগবোৰ গুচাই টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। কাটি লৈ ভালদৰে ধুই ল'লোঁ। আৰু মই এটা আলু লৈছোঁ আৰু এনেকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। কণ বিলাহী লৈছোঁ, বুট অকণমান লৈছোঁ, কেঁচা জলকীয়া আৰু কেইফুটামান নহৰু লৈছোঁ। আৰু লৈছোঁ এটা সৰু পিঁয়াজ আৰু এনেকৈ কুটি ল'লোঁ। আৰু কেৰাহী এখন গৰম হ'ব দি তাত মিঠাতেল অকণ দি দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাত জলকীয়া দুটা আৰু পিঁয়াজখিনি দি ভালদৰে ভাজি ল'লোঁ। একেলগে নহৰুখিনিও সৰু সৰুকৈ কুটি তাত দি দিলোঁ। নহৰুখিনি কেইছেকেণ্ডমান ভজাৰ পিছত ইয়াৰ কেঁচা গন্ধটো নোহোৱাৰ পিছত মই ইয়াত আলুখিনিও দি দিলোঁ। আলুখিনিও এনেদৰে অকণমান ভাজি ল'লোঁ। আলুখিনি ভাজা হোৱাৰ পিছত ইয়াত মই নিমখ দি দিলোঁ, প্ৰয়োজন অনুসৰি, আৰু হালধিও দি দিলোঁ। আৰু কণ বিলাহীকেইটা আৰু বুটখিনি একেলগে দি অলপ সময় ভাজি থাকিলোঁ। এইখিনি মই ভালদৰে ভাজি ল'লোঁ। অকণমান সময় মই ঢাকনো মাৰি দিছিলোঁ। তাৰপিছত মই ইয়াত কচুখিনিও দি দিম একেলগে। তাৰপিছত এইখিনি মই ভালদৰে ভাজি ল'ম। কচুখিনি অকণমান ভজা হোৱাত মই ঢাকোন দি থলোঁ আৰু 3 মিনিটমানৰ মূৰে ভালদৰে লৰাই আৰু ভাজি থাকিলোঁ। এনেদৰে কচুখিনি সিজি গ'ল। পানী অকণমানো দিব নালাগে। ঢাকোন দি কম জুইত ভাজি থাকিলে সিজি যায়। এতিয়া কচু, আলু, বুট গোটেইখিনিয়ে সিজি গ'ল। ইয়াত মই বেলেগ একো নিদিওঁ, অকণমান গৰম মছলা দিম আৰু অকণমান সময় এনেদৰে ভাজি তাৰপিছত মই নমাই থ'ম। এই মোৰ কচু ভাজিখন হৈ গ'লে প্ৰায়, আৰু ইয়াতে মই গেছটো অফ কৰি দিম। আপোনালোকে এনেকৈ খাবচোন আৰু খাই জনাব কেনেকুৱা লাগে। আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আকৌ লগ পাম আৰু এটা নতুন ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।